दिनै बेलासिनि 2 रिंगासोआव क'क्राझार जिल्लानि गसाइगाव महकुमानि तुलसीबिल ओनसोलनि जमुनातारि गामियाव खास्रि-बिस्रि बुथारनाय जाथाय जायो। जाथायनि सोमोन्दै मिथिनो हानाय बादिब्ला दारबेस आली मुंनि सासे सेंग्राया गावनि 55 बोसोरनि बिफाखौ ड्राग्स एबा फेग्रा मुवा बायनो रां बिनानै मोनैयाव गोबौ हाथियारजों गाग्लोबनानै बुथारो। जायगानि सुबुङा फोरमायनाय बादिब्ला दारबेस आलीया दिनैबो ड्राग्स जादोंमोन आरो ड्राग्स बायबावनो बिफानाव रां बिदोंमोन। रां होयैयाव उनाव गोबौ हाथियारजों गावनि बिफाखौनो बुथारो। बे बुथारनाय जाथायाव दारबेस आलीजों लोगोसे गुबुन 2 लोगोआबो लोब्बा दं होनना गामिनि सुबुङा सन्देह खालामदों। गुबुन फारसेथिं बिफाखौ बुथारनाय दायनिगिरि दारबेस आलीखौ तुलसीबिल थानानि पुलिसआ हमनानै जाथायनि सायाव नायबिजिरनायखौ जागायो। দুখৰ বিষয় যে আজি জমুনাতাৰী গাঁৱত এনেকুৱা এটা হত্যাকাণ্ড হৈছে আমাৰ ভাবিব পৰা নাই। পুতেকে বাপক হত্যা কৰিছে। ইয়াত হত্যা কৰাৰ কাৰণটো হ'ল নিচা কৰি থাকে। ইয়াত ভাং খাই থাকে, কোনোবা মদ খাই থাকে। খালি এইটো জমুনাতাৰীতে নহয়, জমুনাতাৰীতে বহুত এনেকুৱা আছে, 10-12জন মান ল'ৰা আছে এনেকুৱা ভাং খাই উদ্ভণ্ডলি কৰি থাকে। ৰাতি দিনে এনেকুৱা কৰি থাকে, বহুত দুৰ্নীতি কৰি থাকে। তো আমাৰ এইখনৰ এই যিটো জাগা, ইয়াত ইমান সচেতন মানুহ নাই যে দল সংগঠনক জনাব বা থানাত জনাব। এনেকুৱা নকৰাৰ কাৰণে এই ঘটনাটো হৈ গ'ল। মই চাওঁ আগন্তুক দিনত এতিয়াৰ পৰা আমাৰ গোটেই ৰাইজ সজাগত হ'ব লাগে। আজি যদি এনেকুৱা নিচাযুক্ত মানুহ ক'ৰবাত দেখা পোৱা যায়, তেন্তে আমাৰ গাঁৱৰ মানুহবিলাক সজাগতা হৈ গোট খাই তেখেতক ধৰিব লাগে আৰু থানাত গতাই দিব লাগে। আৰু খালি বিভিন্ন অঞ্চলত এনেকুৱা হৈ আছে। আজিকালি জমুনাতাৰী নহয়, গোটেই এৰিয়াত এনেকুৱা ঠাইত এনেকুৱা নিচাযুক্ত নিচা কৰি আছে। সেইকাৰণে মই তোৰ এটা অনুৰোধ কৰোঁ, গোটেই ৰাইজ এইটো বিষয়ে অলপ সজাগতা হওক। আৰু আমাৰ প্ৰশাসন বিভাগ বহুত এইটো লৈ বহুত চিৰিয়াছ হৈ আছে, বহুত আমাক সোমাই দিয়ে। আমি প্ৰশাসনৰ লগত যোগাযোগ আছোঁ। যদি আপোনালোকে কোনোবা ক'ৰবাত এনেকুৱা যদি দেখে নিচাযুক্ত মানুহ আছে, আমাক খবৰ কৰিব। আমি লগে লগে প্ৰশাসনক খবৰ কৰিম, ইহঁতে আহি যাব। আজি এনেকুৱা ঘটনা হৈছে, আমাৰ তুলসীবিল আই চি ছাৰে ঘটনা শুনাৰ লগে লগে আহি গৈছে। তো বহুত ধন্যবাদ আৰক্ষী বিভাগ, যি এনেকুৱা ঘটনা হোৱাৰ লগে লগে আহি পাইছে আৰু পৰিস্থিতিৰ বুজ লৈ আছে। তাৰ কাৰণে আমি আৰক্ষী বিষয়াসকলক ধন্যবাদ দিছোঁ। যি ব্যক্তিজনক মাৰিছে সেই ব্যক্তিজনৰ নাম কি আছে? এইটো বল্টু বুলি মাতো। নুৰুল ইছলাম, অৰিজিনেল নামটো নুৰুল ইছলাম হয়। কোনে মাৰিছে? তাৰ ল'ৰাই মাৰিছে। নাম কি আছে? ল'ৰাটোৰ নাম হ'ল দৰবেশ। এজনে আছিল? ল'ৰা 2জন, কিন্তু ডাঙৰ ল'ৰাটো বাহিৰত থাকে, এই ল'ৰাটো ঘৰত থাকে। অকলে মাৰিছে ল'ৰাজনে? অকলে মাৰিছে। তেখেতৰ লগত আৰু কেইজন আছিলে? তেখেতৰ লগত যেনেকুৱা ধৰক নিচা কৰা আৰু 10-12জন মান আছে, এনেকুৱা ল'ৰা আছে। কিন্তু আমিতো চিনা নাপাওঁ যে কোনে কোনে খাই থাকে। তো আমি চাওঁ এইবিলাক অলপ তদন্ত কৰিব লাগে আমাৰ প্ৰশাসন বিভাগে। আমিও জনাম যাতে তেখেতৰ দায়িত্ব লৈ অলপ আমাক হেল্প কৰে, তেনেহ'লে এই ধৰণৰ ঘটনা আৰু নহ'ব।